অক্ষরম পরমং ব্রহ্ম জ্যোতির্বম সনাতনম গুণাতীতম নিৰাকাৰম সত্যময়ম অনন্তকাম। নমস্কাৰ, জ্যোতিষ জিজ্ঞাসালৈ আপোনালোকক স্বাগতম জনাইছো। আপোনাৰ পত্নীৰ বা আপোনাৰ পতি খুব খঙাল নেকি? সৰু কথা এটাতে খং কৰি দুইজনৰ বিবাদৰ সৃষ্টি হয় নেকি? আৰু যে এই বিবাদটো হ'ল, সেই বিবাদটো বহু সময় ধৰি আপোনালোকৰ মাজত জাগ্ৰত হৈ থাকে নেকি? অৰ্থাৎ সৰু কথা এটাকে লৈ বহু দেৰিলৈকে অশান্তি চলি থাকে নেকি? ইজনে সিজনক মানিব নিবিচাৰে নেকি? সৰু কথা এটাকে লৈ পেলাই যিটো বিবাদৰ সৃষ্টি হয়, সেই বিবাদটো পিছত গৈ ভয়ংকৰ ৰূপ লয় নেকি? আপোনালোকে ইজনৰ পৰা সিজনে ডিষ্টেন্স মেইনটেইন কৰিব বিচাৰিছে নেকি? আৰু আনৰ পৰা দূৰত্ব বজাই ৰাখি নিজকে ইমোশ্যনেলি ষ্টেবল কৰিব বিচাৰিছে নেকি? যদি আপোনাৰ পত্ৰিকাখনত এনেকুৱা সমস্যাখিনি আছে, তেতিয়া আৰু যদি আপুনি বিবাহিত মানুহ পুৰুষ, তেতিয়া আপোনাৰ গম পাব যে মাংগলিক দোষ আছে। আৰু বিবাহ যদি হোৱা নাই দেৰিলৈকে, বিবাহৰ যদি নানা সমস্যাৰ সৃষ্টি হৈছে, তেতিয়া আপুনি গম পাব লাগিব যে বিবাহ স্থানত আপোনাৰ মাংগলিক দোষ সৃষ্টি হৈছে। পত্ৰিকাখনত অৰ্থাৎ মাংগলিক দোষ আছে। মংগলে যদি বিবাহ স্থানৰ লগত অশুভ সম্পৰ্ক সৃষ্টি কৰে, তেতিয়া আমি মাংগলিক দিশ থকা বুলি কওঁ। মংগল যদি প্ৰথম স্থানত থাকে, মংগল যদি চতুৰ্থ স্থানত থাকে, মংগল যদি সপ্তম স্থানত থাকে, মংগল যদি অষ্টম স্থানত থাকে, আৰু মংগল যদি দ্বাদশ স্থানত 12 হাউচত থাকে, তেতিয়া মংগলে বিবাহ স্থানৰ লগত সম্পৰ্ক ঘটায়। আৰু তেতিয়া আমাৰ মংগল দোষ সৃষ্টি, মাংগলিক দোষ সৃষ্টি হয়। মাংগলিক দোষ সৃষ্টি হৈ গ'লে আৰু মংগল যদি বেলেঞ্চ নহয়, তেতিয়া জীৱনত, বিবাহিত জীৱনত বহুত উত্থান আৰু পতন দেখা যায়। এই কথাটো আমি লজিকেলি বুজোৱা হওক। সপ্তম স্থানটো কি? কালপুৰুষৰ কুণ্ডলীত সপ্তম স্থানটো হৈ গ'ল শুক্ৰৰ স্থান, তুলা ৰাশিৰ স্থান। গতিকে শুক্ৰ কি? শুক্ৰ হ'ল চফ্ট প্লেনেট, নৈসৰ্গিকভাৱে অতি শুভ্ৰ গ্ৰহ, ইমোশ্যনেলি বেলেঞ্চ প্লেনেট। ইমোশ্যনেলি আমি যিখিনি আমাৰ ফিলিংছ থাকে, ইমোশ্যনেল ফিলিংছ থাকে, যিখিনি ইমোশ্যনেল ইণ্টেলিজেঞ্চ থাকে, সেইখিনি শুক্ৰই আমাৰ শৰীৰত বেলেঞ্চ কৰি ৰাখে। আমাৰ ইমোশ্যনটোক যদি কোনোবা এটা গ্ৰহে, বিশেষকৈ মংগলৰ নিচিনা গ্ৰহ এটাই যদি অশুভ প্ৰভাৱ পেলায়, তেতিয়া আমাৰ জীৱনত, বিবাহিত জীৱনত আপ ডাউন আৰম্ভ হৈ যায়। এতিয়া মংগল কি? মংগল হৈ গ'ল অগ্নিতত্ত্বৰ গ্ৰহ, প্ৰচুৰ শক্তিশালী গ্ৰহ। মংগল হৈ গ'ল পৰাক্ৰম, মংগল হৈ গ'ল ক্ৰোধ, মংগল হৈ গ'ল আমাৰ শৰীৰৰ উৰ্জা অৰ্থাৎ শক্তি। আমাৰ শৰীৰত শক্তিৰ কাৰণে যি উত্তেজনাৰ সৃষ্টি হয়, সেই উত্তেজনা। মংগল আমাৰ ব্লাড, মংগল আমাৰ ব্লাড চাৰ্কুলেশ্যন, মংগল আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা যিখিনি আমাৰ বংশানুক্ৰমিক কাৰ্য, সেইখিনি হৈ গ'ল মংগল। গতিকে এনেকুৱা এটা অগ্নিতত্ত্ব ৰাশিয়ে যেতিয়া বিবাহ স্থান, যিটো স্থান শুক্ৰৰ স্থান, চব স্থান, অতি নৈসৰ্গিকভাৱে শুভ্ৰ স্থান, এনেকুৱা এটা উগ্ৰ গ্ৰহে যেতিয়া বিবাহ স্থানৰ লগত অশুভ সম্পৰ্ক ঘটায়, অশুভ শব্দটো মই কৈছোঁ, পিছত আপোনালোকক বুজাই দিম। অশুভ সম্পৰ্ক ঘটায়, তেতিয়াই আমাৰ মংগলিক দোষৰ সৃষ্টি হয়। এতিয়া মংগল যদি প্ৰথম স্থানত, ফাৰ্ষ্ট হাউচত থাকে, তেতিয়া সপ্তম দৃষ্টিটো বিবাহ স্থানলৈ পৰে, তেতিয়া আপোনাৰ মংগল দোষ সৃষ্টি হয়। ফাৰ্ষ্ট স্থানত মংগল থাকিলে, এনেও প্ৰথম স্থানত মংগল থাকিলে মানুহজনক অতি উত্তেজনাময় অৱস্থা এটাৰ সৃষ্টি কৰে। মানুহজন অনবৰত খৰখেদা কৰি থাকে। মংগল যদি আপোনাৰ প্ৰথম স্থানত থাকে, তেতিয়া আপুনি গম পাব যে আপোনাৰ ৰূপ, ৰং, আকাৰ, স্বভাৱ, চৰিত্ৰ সকলোতে মংগলৰ প্ৰভাৱ পৰে। মানুহজনৰ কি হয়, বডিৰ
পানী বেলেঞ্চটো কমি যায় কাৰণ আপোনাৰ অগ্নিতত্ত্বৰ হেৰি গতিকে বডিত এটা চাপৰ সৃষ্টি হয় হাত-চাতবোৰ খুব ঘামি থাকে হাতবোৰ ঘামি থাকে মুখত পিম্পল ওলাই মুখৰ ভিতৰত গুটি উঠে সেইবোৰ এক্সটাৰ্নেল কেৰেক্টাৰিষ্টিক গতিকে মংগল যদি প্ৰথম স্থানত বহি থাকে মানুহজনক ইনেই উত্তেজনাৰ সৃষ্টি কৰি থাকে সেই মংগলে যদি সপ্তম দৃষ্টিৰে জলতত্ত্বৰ ৰাশিটোলে যদি দৃষ্টি দিয়ে অগ্নি আৰু জলতত্ত্বই বেলেঞ্চ মিলাব নোৱাৰে 2 নম্বৰ যদি চতুৰ্থ স্থানত মংগল থাকে চতুৰ্থ স্থানত মংগল থাকিলে কালপুৰুষ পঞ্জিকাত চতুৰ্থ স্থানত মংগলটো হৈ গ'ল নিচ স্থান কৰ্কট ৰাশিত মংগল নিচ ৰাশিত এইটো জন্মৰ আমি কি কাৰণে কৰ্কট ৰাশিত মংগলৰ যদি নিচ ৰাশি হয় সেইটো আমি ব্লেংক চাৰ্ট প্ৰেডিকশ্যনত আমি আগতে যদি শিকোতে আমি সেই কথা সকলোৱে জানো যে জন্মৰ সময়ত মংগল পানীৰ তলত সোমাই গৈছিলে আৰু ঢৈ আহি পেলাই মংগলক মানে সৃষ্টিৰ সময় কাহিনীটো আপোনালোকক কৈ দিওঁ যেতিয়া হিৰণ্যাক্ষক শ্ৰী বিষ্ণুৱে বৰাহ ৰূপ অৱতাৰ সৃষ্টি কৰি পেলাই হিৰণ্যাক্ষক নাশ কৰিলে বা মৃত্যু মুখত পেলালে তেতিয়া কৰে শ্ৰী বিষ্ণুৱে উদ্ধাৰ কৰাৰ পিছত ধৰিত্ৰীমা পৃথিৱী মানে ধৰিত্ৰীমাক উদ্ধাৰ কৰাৰ পিছত ধৰিত্ৰীমা কৃতজ্ঞ হয় আৰু এটা সন্তান প্ৰাপ্তিৰ আশা কৰে তেতিয়া শ্ৰী বিষ্ণুৱে এটা ৰেড কৰে ৰক্ত প্ৰবাল এটা মাৰ হাতত দিয়ে মায়ে ভুলত বশতঃ পানীত পৰি যায় এই পানীৰ তলত সোমাই থাকিলে আৰু যেতিয়া আহি পেলাই আকৌ কাষৰ মাটিত ৰেড কৰলটোৱে চুলেহি যেতিয়া ধৰিত্ৰীমাৰ সংস্পৰ্শলৈ আহে তেতিয়া সেই সন্তানটো জন্ম হয় আৰু পিছত গৈ পেলাই এই মংগলদেৱৰ নাম পায় গতিকে সেই কাৰণে মংগলদেৱে পানীৰ তত্ত্বত নিচ হৈ যায় কৰ্কট ৰাশিত গতিকে চতুৰ্থ স্থানত মংগল নিচ হৈ গ'ল চতুৰ্থ স্থানত বহাৰ লগে লগে মংগলৰ চতুৰ্থ দৃষ্টিটো বিবাহ স্থানলৈ পৰিলে গতিকে নিচ স্থানত মংগল বহি পেলাই চতুৰ্থ স্থানলৈ দৃষ্টি দিলে এই আপোনাৰ অসুবিধাৰ সৃষ্টি কৰে 3 নম্বৰ কথা হৈ গ'ল সপ্তম স্থানত মংগল যদি বিবাহ স্থানতে বহে আৰু মংগল যদি অশুভ হয় অশুভ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয় বা বেনিফিক এছপেক্ট থাকে মংগলৰ ওপৰত তেতিয়া মংগলে বিবাহ স্থানত বহুত আপ ডাউন দিয়ে এতিয়া অষ্টম স্থানত মংগল থাকিলে বিবাহ স্থানৰ লগত মংগলে দ্বিতীয়াদেশ সম্পৰ্ক ঘটায় আমি জানো যে দ্বিতীয়াদেশ সম্পৰ্কটো পত্ৰিকা এখনত বহুত বেয়া সম্পৰ্ক মানে প্ৰতিটো ঘৰৰ পৰা 12 ঘৰ আগলে সেই সম্পৰ্কটো সদায় লষ্টৰ স্থান গতিকে অষ্টমাংগলিক হলে বৈধব্য যোগ কোৱা হয় এজনে আনজনক হেৰুৱাবলগীয়া যদি কণ্ডিশ্যন হয় যদি এই মেলিফিক প্ৰভাৱত থাকে অতি অশুভ প্ৰভাৱত থাকে তাৰ যদি অশুভ গ্ৰহৰ এছপেক্ট পৰে আৰু অশুভ গ্ৰহৰ লগত সম্পৰ্ক ঘটাই বিবাহ স্থানৰ লৰ্ড যদি অশুভ স্থানত থাকেগে গতিকে সেই স্থানটো যদি দুইটা স্থান বিবাহ স্থান আৰু মংগলৰ যদি পজিশ্যন দুইটা বেয়া হয় তেনে সেইটো বৈধব্য যোগো হ'ব পাৰে আৰু যেতিয়া দ্বাদশ স্থানত থাকে তেতিয়া মংগলৰ অষ্টম দৃষ্টিটো বিবাহ স্থানলৈ পৰে অষ্টম দৃষ্টিটোৱে মই কৈছোৱেই মংগলৰ অষ্টম দৃষ্টিটো ভাল স্থান নহয় সেপাৰেটিভ দৃষ্টি বিচ্ছেদাত্মক দৃষ্টি ইয়াৰো লজিক আছে মই সেইখিনি পিছত ক'ম গতিকে এই স্থানকেইটাত মংগল থাকিলে আপোনাৰ মংগলে অশুভ বিবাহ স্থানৰ লগত সম্পৰ্ক ঘটালে অশুভ ৰিজাল্ট আপুনি পাব পাৰে বেয়া ৰিজাল্ট আপুনি পাব পাৰে এতিয়া কথা হ'ল কি মংগলে সেই স্থানখিনি থাকিলে সদায় অশুভ দৃষ্টি প্ৰভাৱে দিব নেকি নিশ্চয় নহয় তাৰ কেইটামান মই কৈ দিওঁ কথা মংগল যদি স্বৰাশিত বহে অৰ্থাৎ মেঘ ৰাশিত আৰু বৃশ্চিক ৰাশিত বহে তেতিয়া মাংগলিক দোষ খণ্ডন হৈ যায় যি স্থানতে বহক সি যদি স্বৰাশিত বহে মংগল দোষ খণ্ডন হৈ যাব মংগল যদি উচ্চ ৰাশিত বহে অৰ্থাৎ কুম্ভ ৰাশিত বহিলে যদি নিচ ৰাশিত বহে তেতিয়াও মংগল দোষ খণ্ডন হৈ যাব শনিদেৱ যদি মংগলতকৈ 8 ঘৰ আগত বহে তেতিয়াও মংগল দোষ খণ্ডন হ'ব বৃহস্পতিয়ে যদি দৃষ্টি দিয়ে মংগললে বা বৃহস্পতি আৰু মংগল যদি একেলগে বহে তেতিয়াও মংগল দোষ খণ্ডন হ'ব শুক্ৰ যদি
বিবাহ স্থানত সপ্তম স্থানত বা ভাগ্য স্থানত নৱম স্থানত যদি বৰি শক্তিশালী অৱস্থাত থাকে তেতিয়াও মংগল দোষ খণ্ডন হ'ব। আৰু যদি যিটো স্থানত মংগল জাতকৰ থাকে জাতিকাৰ সেই স্থানটোত যদি ৰাহু থাকে তেতিয়াও মংগল দোষ খণ্ডন হয়। আৰু সবতকৈ ডাঙৰ কথা দুইজনে যদি মাংগলিক হয় তেতিয়াও মংগল দোষ খণ্ডন হয়। ইয়াৰ লজিকটো হৈ গ'ল মংগল কি মই আপোনাক ক'লো আমাৰ মংগল হৈ গ'ল আমাৰ ব্লাডৰ ভিতৰত চলি থকা শক্তি আমাৰ ঊৰ্জা যিটো আমাৰ এনাৰ্জি দুইজনৰ যদি সেই এনাৰ্জিটোত থাকে অপজিট এনাৰ্জিটো তেতিয়া আমাৰ বেলেঞ্চ হৈ থাকে। গতিকে এজন মাংগলিক হ'লে আনজনৰ মাংগলিক হোৱাটো জৰুৰী বুলি কোৱা হয়। এতিয়া মংগল দোষ কেনেকৈ আমি নাশ কৰিম মংগল দোষ কেনেকৈ আমি খণ্ডন কৰিম মংগল দোষ খণ্ডন কৰে মই কেইটামান উপায় আপোনালোকক কৈ দিছো। প্ৰথম কথাটো হৈ গ'ল শিৱ আৰাধনা। মই এটা কথা কওঁ শিৱ আৰাধনাত আপুনি মন দি শুনিব। মংগলৰ জন্মৰ আৰু এটা কাহিনী আছে। এতিয়া কাহিনীটোৰ ওপৰতো মংগলে যেতিয়া জন্মৰ আগত লৰ্ড শিৱই যেতিয়া অন্ধক দৈত্যৰ লগত যুদ্ধ কৰিছিলে তেতিয়া অন্ধক দৈত্যৰ লগত যুদ্ধ কৰোঁতে শিৱৰ কপালৰ ঘামৰ টোপাল এটা আহি পেলাই উজ্জয়নত বৰ্তমানৰ উজ্জয়নত পৰে। অন্ধক দৈত্যত শিৱবাই মৃত্যুমুখত পেলায়। কিন্তু শিৱৰ ঘামৰ পৰা যিটো সন্তানৰ জন্ম হ'ল সেই সন্তানটো অতি উগ্ৰ আছিলে। মানে অংগাৰক বুলি সেইকাৰণে মংগলক কয়। অংগাৰ মানে জুই টুকুৰাৰ নিচিনা আছিলে আৰু ৰক্তবৰ্ণৰ আছিলে। সেইকাৰণে মংগলক আন এটা নাম ৰক্তবৰ্ণ বুলি কোৱা হয়। আৰু তাতে যি স্থানত মংগল জন্ম হৈছিলে তাতে ব্ৰহ্মা পিছত মংগলে ব্ৰহ্মাক আৰাধনা কৰি পেলাই আমাৰ গ্ৰহৰ মৰ্যাদা পায়। সেই স্থানটোতে ব্ৰহ্মাই শিৱৰ কাৰণে এটা মন্দিৰ বনাইছিলে। সেই মন্দিৰটোৰ নাম হ'ল মংগলেশ্বৰ মন্দিৰ। এতিয়া বৰ্তমান নাম হৈ গ'ল মংগলধাম মন্দিৰ উজ্জয়নত আছে। সেইকাৰণে যাৰ মংগলৰ কাৰণে বৈবাহিক জীৱন অতি অসুবিধাৰ সৃষ্টি হৈছে তেওঁলোকে জীৱনত এবাৰ উজ্জয়নৰ মংগলধাম মন্দিৰলৈ গৈ আৰাধনা কৰিব পাৰে। 2 নম্বৰ কথাটো হৈ গ'ল মহামৃত্যুঞ্জয় মন্ত্ৰ। মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিলে প্ৰায় সকলোখিনি গ্ৰহৰ দোষেই নাইকিয়া হৈ যায়। গতিকে বিবাহ জীৱনত যদি বহুত বেছি সমস্যা দেখিছে আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ জাপ কৰিব পাৰে। তৃতীয়টো কথা হ'ল হনুমান আৰাধনা। মংগলৰ ইষ্টদেৱ হনুমান। গতিকে হনুমান আৰাধনাই মংগলৰ সকলো দোষেই নাশ কৰে। যদি অষ্টমাংগলিক হয় তেতিয়া আপুনি এইটো দীঘলীয়া সময়ৰ কাৰণে কৰিব আৰু আপুনি সংকল্প লৈ কৰিব। ধৰক ডেইলি 7 বাৰকে 90 দিনলৈ কণ্টিনিউ কৰিব। আপোনাৰ আৰু এটা কাম কৰিব আপুনি তামৰ পাত্ৰত চাউল আৰু যিখিনি সেন্দুৰ ৰঙা চন্দন ৰঙা ফুল লৈ পেলাই আপুনি হনুমান মন্দিৰত গৈ পেলাই তৰ্পণ কৰিব। এই কামটো আপোনাক আৰু 2জনে ৰঙা কাপোৰ পিন্ধি যাব। এই কামটো আপুনি কণ্টিনিউ অলপমান দীঘলীয়া সময়ৰ কাৰণে কৰিব। গুৰু প্ৰসন্ন কৰি ৰাখিব। হালধি মিলাই স্নান কৰিব পাৰে আৰু আপোনাৰ কপালত তিলক ল'ব পাৰে হালধি আৰু কেশৰ মিলাই পেলাই। মংগলবাৰৰ ব্ৰতটো অত্যন্ত জৰুৰী। মংগলবাৰৰ ব্ৰত কৰিব আৰু সংকল্প লৈ পেলাই হনুমান চালিচা পাঠ কৰিব। আৰু আপুনি মংগলৰ কাৰক বস্তু হৈ গ'ল পিঠা। মিঠা গাখীৰ আপুনি বৰগছৰ শিপাত দিব। শিপাত দি পেলাই সেই কোমল মাটিখিনি বৰগছৰ শিপাত দি আৰাধনা কৰাৰ পিছত কোমল মাটিখিনি আনি পেলাই আপোনাৰ নাভিত কণ্টিনিউ দীঘলীয়া সময়ৰ কাৰণে লগাব, যিটো আপোনাক খং নাশ কৰিব। কাৰণ ধৰিত্ৰী মা হৈ গ'ল মংগলৰ মাতৃ। গতিকে যেতিয়া মাতৃৰ সহায় লওঁ আমি তেতিয়া আমাৰ ধৰিত্ৰী মাৰ পৰা জন্ম হৈছিলে। গতিকে ধৰিত্ৰী মাৰ পৰা জন্ম হোৱাৰ মানে নাভিৰ স্থানত যেতিয়া আমি মাটি আনি লগামহি তেতিয়া সেইটো আপোনাৰ ভাল হেৰি দিব। এটা কথা কওঁ মাংগলিক দোষ যাৰ থাকে সি পৰাপক্ষত মাটি নেখান্দিব। বিশেষকৈ মাটি খান্দি পেলাই
জুই খাল নাপাতিব, মাটিক পৰাপক্ষত মাটি খন্দা কামটোৰ পৰা আঁতৰি থাকিব, মাটিক যিমান পাৰে আপুনি সন্মান জনাব, প্ৰকৃতিক বেলেঞ্চ কৰিব। সেইকাৰণে আমি মংগলৰ কাৰক বস্তু নিম গছ, মাংগলিক দোষ থাকিলে নিম গছ ৰুবলৈ দিওঁ, আৰু প্ৰাকৃতিক ভাৰসাম্য যিমান আপুনি বজাই ৰাখিব সিমান আপোনাৰ কাৰণে ঠিক হ'ব। গতিকে আপুনি চমুৱাই কথাকেইটা ক'লো, আপোনাৰ যদি কথাখিনি বুজি পোৱা নাই, যদি বিশেষ জানিবলৈ চেষ্টা কৰিছে, আৰু আপোনাৰ মংগল দোষ, আৰু এটা কথা ক'ব, মংগল সেই পজিশ্যনকেইটাত থাকিলেই মই ক'লো যে মাংগলিক নহ'বও পাৰে, বহু গ্ৰহৰ দৃষ্টিৰ কথা আছে, দুইজনৰ পত্ৰিকাখন চালেহে গম পোৱা যাব, কিন্তু কমন কথাকেইটা সেইকেইটাই। আজিলৈ ধন্যবাদ জনাইছোঁ।